দেউতা অ দেউতা দেউতা অ দেউতা কোন অ দেউতা মই কোন মই আমাৰতো চব চিনাকি চিনাকি লাগিছে কোন লগ গৈছো উঠিছোহে তই ওলানি দেখোন তই ৰাতিপুৱাই হঠাতে কিয় ওলালি সকলোবোৰ ভাঙি পাতি কম দেউতা অলপ ৰচোন হ'ব বোপাই বাকীবোৰ কথা পাছে পৰেও শুনিম ব'ল ভিতৰলৈ আহ কিবা এটা খাই ল ঘৰখন দেখোন সৰুতকৈ দেখাতকৈ বহুত ভাল লাগিছে ময়ো দেউতাৰ লগত এতিয়া কিবা এটা কৰিব লাগিব চাহকণ খাই ল'ব লাগিছিল দেউতা মই ইয়াতে আছো চাহ একাপ ইয়ালৈকে লৈ আহকচোন চাহকণ খা ময়ো লৈ আহোঁগৈ মোলৈ আমাক একেলগে দুয়োটাই খাওঁ তই কচোন তইনো কিহৰ পৰা মোমায়েকৰ ঘৰৰ পৰা গুচি আহিলি আপুনি মোক যিটো উদ্দেশ্যলৈ পঠাইছিল সেইটো উদ্দেশ্য পূৰণ নহ'ল দেউতা উদ্দেশ্য মই কি উদ্দেশ্য লৈ তোক পঠাইছিলো মই অইন উদ্দেশ্যৰ কথা ক'ব বিচৰা নাছিলোঁ এইবাৰ যে চৰকাৰে পৰীক্ষাটো বাতিল কৰি দিলে বাবে দেউতা মই নিজৰ ঘৰলৈ উভতি আহিলোঁ সেইটোহে মই আকৌ বেলেগ ভাবিছিলো ভালেই কৰিলি ময়ো অকলে অকলে কিমান দিন থাকিম আৰু দেশৰ পৰিস্থিতি ভাল নহয় এইবোৰ কৰোণা হৈছে দেশৰ মানুহ ধুনু এইবোৰ মৰিছে বুলি কোৱা শুনিছো গতিকে ঘৰতে দুইটা ভালে থাকিব লাগিব বুজিছ এতিয়া মই গাটো ধুই ভাত কেইটামান বনাওঁগে দুইটাই খাই বৈ কিবা এটা কৰিব লাগে বুজিছ বল বল গাটো ধু ধুই কিবা এটা কৰিব লাগে গাটো ধুই ল আমাৰ কিমান কৰিবলৈ দি আছে জানানে তোৰ কাৰণে মই আজিকালি ফোনটো চাবলৈ নাপাওঁ এনেকুৱা কথা কৈ লাভ নাই মই নাপাওঁ বুজাই বেছি কৰে ইয়াত যে মোবাইলত গেম খেলি থাক লাইনৰ বিল দিলি নে এইবোৰ মোক ক'বলৈ সময় নাই দেই নিজে দি থৈ আহিব মই গেম খেলি আছো দেখা নাই দি থৈ আহিব কিমান দূৰ নোপো দি থৈ আহিব নিজে তই যে কৈছ তোৰ সময় নাই অকল দিনৰ দিনটো এইটো লৈ পেলাই মোবাইল লৈ গেম খেলি থাকিবি মই আজি গোটেই দিনটো অ'পা তলৈ তপা তলৈ গাঁৱৰ ঘূৰি ফিৰি গৈ আছো তই বিলটো গৈ দিবগৈ পোৱা নাই যা ফটাফট লাইনৰ বিল দিয়া এই ৰাম লাইনৰ বিলটো আপুনি নিজে দি থৈ আহিব পাৰে আপুনিনো এনে কি ডাঙৰ কামটো কৰি আছে মই কি কৰি আছো আপুনি দেখিছেনে নাই বাৰু আপুনিহে এনেকুৱা ডাঙৰ কামটো কৰিলে লাইনৰ বিলটো দেখোন দি থৈ আহিব পৰা নাই সিহঁতক দিনখন তই দেউতাৰ লগত এনেকুৱা ব্যৱহাৰ কৰ নে তোৰ কি হ'ল নাথাকৈ যা তহঁতক এই ৰাম হ'ব তেনেকৈ ক'ব লাগেনে এই ৰাম তৌ একেই হ'লি আৰু তোৰ এনে বৰ পিছলা থকাটো দেখিছোঁ হ'ব যা নাথাকিলে নাই যা আমি যাওঁ চাই চাই ল'ম যা দেখিলি
তোৰ লগৰে লোৱা নহয় সিহঁতৰ অদতা শিষ্টাচাৰ বুজি পালিনে তোৰ লিখীয়া সিহঁত নহয় গম পালি আপুনি কি কথা ক'বলৈ আহিছে আপুনি মোক কিমান সন্মান কৰে মই আপোনাক সন্মান কৰিছোঁ আপুনি বাপেক হৈ কি দায়িত্ব পালন কৰিছে মোক দেখোন আজিলৈকে ভাল মোবাইল এটাও দিব নোৱাৰিলে লোকৰ দিনত বিকাশক যি লাগে বুলি কয় বাপেকে তাকে দিয়ে আপুনি মোক কি দি পাইছে আজিলৈকে হয় নেকি তই যে মোৰ মুখে উত্তৰ দিব লাগিছ মই চাকৰি কৰা দৰমহা এতিয়া টকাখিনি গোটেইখন ঘৰ চলাওঁ আৰু তোক মই এতিয়া কি মোবাইল কিনি দিব লাগে আৰু তই এতিয়া মোৰ মুখে প্ৰশ্ন কৰিবলৈ আহিছ কি হয় দাদা তই কি নিজকে বৰ ডাঙৰ বুলি ভাবিছ নেকি দেউতাক অকলো বুজি নাপালি চৰকাৰে যেতিয়া মেট্ৰিক বাতিল কৰিলে বুলি কোৱাৰ লগে লগে নিজকে বৰ ডাঙৰ বুলি ভাবিছ নেকি নাভাবিবি আকৌ তেনেকুৱা তই বহুত বেয়া ব্যৱহাৰ কৰিছ দা তই তেনেকুৱা কোনো ভাবিবই পৰা নাই তই যে এনেকুৱা কৰিছ ইয়াক বুজাই কোনো লাভ নাই ইয়াক বুজাই কোনো লাভ নাই তই মোৰ ওচৰৰ পৰা আঁতৰি যা ভিতৰত যা হ'ব দাদাৰ প্ৰতি ইমানকে ভয় নাথাকিবা কিন্তু কিমান ডাঙৰ কৰিছে ডক্টৰক ঠিকেই কৰিছে নহয় মোৰ মাজুলী ইয়াৰ দেখিছোঁ দিনক দিনে ইয়াৰ উৎপাতটো বাঢ়িয়ে গৈছে দাদাকে ক'লৈ যাওঁ তোৰ দেখোন দেউতাৰে মোক ঘৰৰ পৰা মই যাওঁ ঘৰৰ পৰা কি তই পাগল হৈছ নেকি আৰে তোৰতো দেউতা মতে মই নালায়া নাকাম্বা হৰটিকা বজ হা তোৰ দেউতাৰে মোক কি কৈছিলে মই কৰিব নোৱাৰো বাৰু মই দেখাম মই কি কৰিব পাৰো আপুনি চাব মই কি কৰিব পাৰো আৰু কি কৰিব নোৱাৰো শুন অলপ খং উঠিলে ধৈৰ্য ধৰাত মানুহৰ মতলব তোক মই আজি ইমান দিনৰ মূৰত এটা যে থাপৰ মাৰি এনেই মৰা নাছিলোঁ মই মোক বুজি পোৱা নাই আপোনাক বুজি পাব নালাগে যিমান বুজিলে মই বুজিলো আৰু বুজি নাপাওঁ আপোনাক মাত ইয়াক শিকাই লাভ নাই ই নুবুজি ই এটা মূৰ্খ যা বাবাই তোক মই আনন্দ মানে বিদায় দিছোঁ তই যদি আজি এই সামান্য কথা দেউতাৰ ওপৰত খং কৰি গুচি যা তেতিয়াহ'লে আজি তাইৰ পৰা তোক মই তেজ পুত্ৰ বুলি নাই দেউতা তেজ পুত্ৰ ঠিক আছে ধন্যবাদ ধন্যবাদ মই যাওঁ ভণ্টি মাৰে ঘৰলৈ থাকিবি মই যাওঁ কৰিবি দাদা মই যাওঁ ভণ্টি দাদা যা দেউতা নাকান্দিবি মাজনী এয়া আমাৰ কপালৰ লিখন মাজনী এয়া আমাৰ কপালৰ লিখন তই নাকান্দিবি নাথাকো মই এখন তই দেখোন ভাত খোৱাই নাই মই কামলৈ ওলালো নহয় কামলৈ যাওঁ নহয় তই ভাত খা আকৌ আজি কি হ'ল তই দেখোন ঘৰলৈ অহা এসপ্তাহ মানেই হ'ল তই দেখোন মনটো মাৰি থাক কিহৰ পাৱ পৰীক্ষা বাতিল হোৱা কথাটো মই বৰ সহজভাৱে ল'ব পৰা নাই অ' দেউতা পৰীক্ষা কথাকে তই একেহাৰ চিন্তা কৰি নাথাকিবি পৰীক্ষা নহ'ল বুলিয়ে তই একেহাৰ চিন্তা কৰি থাকে নেকি চৰকাৰে তহঁতৰ ভালৰ হকে কিবা এটা কৰিব নহয় তই এইবোৰ চিন্তা কৰি নাথাকিবি তই এতিয়া ভাত খাগে যা মই কামলৈ যাওঁ দেই ইমান কষ্ট কৰি পঢ়িলো সেই কথাটো মই কেতিয়াও মানি ল'ব নোৱাৰিম দেউতা পৰীক্ষা বাতিল হোৱা কথাটো মই কেতিয়াও মানি ল'ব নোৱাৰিম তই এতিয়া ভাতকেইটা খা যা তই এনেই মিছাতে চিন্তা কৰি তোৰ দেহাটো কষ্ট দিছ আৰে চৰকাৰে ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব নহয় তই পঢ়িছিলি কষ্ট কৰিছিলি মই বুজি পাইছো হ'ব এতিয়াও তই চিন্তা নকৰিবি মই কামলৈ যাওঁ তই যা উঠ ভাতকেইটা খা অ দেদা মই সোমাই আহিছো দেই এইটো শুই আছে মই ইমানকে মাতি আছো অ দেদা উঠ আকৌ তোক মই ইমানকে মাতি আছো এইটো আকৌ কিহৰ বতৰ মই এতিয়া গৈ বৰ্তাক ক'বগে লাগিব ভাবিছ তই গম পাইছ নাই আমাৰ লগৰ ৰমেন যে মৰিল বল তেতিয়াহ'লে বল
এই ৰমেন যে এই বল 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 আমি নালাগে আহি আছে আমি গৈ আছো তহঁত আগবা এই সঁচাকে কথা সঁচা নে মিছা কথা সঁচা বল 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 যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ থাকে যদি মুক্ত আকাশৰ ৰদেও নাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকি খেদি হাহাকাৰ মোক ভুল নুবুজিব মই আপোনাৰ আশাবোৰ পূৰ কৰিব নোৱাৰিম মই জন্ম হোৱাৰ পৰাই আপোনাৰ বহুত অশান্তি হৈছে দেউতা মই জন্ম হৈ মাক হেৰুৱালোঁ মই কুলক্ষণীয়া মই আৰু আপোনাৰ দুখবোৰ চাই থাকিব নোৱাৰা হৈছিলোঁ সেইবাবে আজি মই এই সিদ্ধান্ত ল'লোঁ দেউতা ইতি আপোনাৰ মৰমৰ সোণটো নিশাৰ শেষত আছে প্ৰভা তই কি কৰিলি জীৱন পথত আছে ঘাট যদিও তই বহুত পঢ়িছিলি নিশাৰ শেষত পৰীক্ষা দিব নোৱাৰা কাৰণে তই নিজে নিজক জীৱন বিশ্বাস কৰিব নোৱাৰিলি গোপাই আজি তোৰ কাৰণে মোৰ কি কষ্ট ভালকে পঢ়া শুনা কৰাৰ বাবে তই নিজে তইনো বাৰু কিয় এনেকুৱা কৰিলি তই দেউতাক তেনেকৈ ক'ব নালাগিছিল নহয় চা মই দেউতাক তেনেকৈ কওঁ বুলি কোৱা নাছিলোঁ মোৰ মুখৰ পৰা ফটকৈ ওলাই গ'ল কি হৈ গ'ল মই নিজে ধৰিব নোৱাৰিলোঁ কিন্তু কিন্তু মোক দেউতাই কোনোদিন বেয়া পাব নোৱাৰে মোৰ বিশ্বাস আছে দেউতাৰ ওপৰত তই এতিয়া দেউতাক ক্ষমা খোজাটোহে ভাল হ'ব মই এতিয়াই যাম ভাই মই দেউতাক গৈ এতিয়াই ক্ষমা খুজিম ব'ল যাওঁ ব'ল মই দেউতাক এতিয়াই ক্ষমা কৰিম চাচোন মাজনী দেশত কৰোণা ইমান বাঢ়িছে ওলাই যাবলৈকে ভয় হৈছে দেউতা দাদাটো পেটটো দেচোন বহুত টিপিলি ন দাদা মই জানো পাই দাদা তই চাগে এইখিনি বহুত কষ্ট পালি
তোৰ কথা ভাবি ভাবি মই যে ৰাতি শুব পৰা নাই, খাব পৰা নাই। তই জাননিও পাই, তই জান তোক মই বহুত দিন মৰম চেনৰ মাজত ডাঙৰি কৰিলো, কিন্তু তই মোৰ কথা নুশুনি তই ঘৰৰ পৰা গুচি গৈছিলি পাই। তই ঘৰৰ পৰা গুচি থৈ আমাক এই দুখ আগৰত পেলাই থৈ তই আকৌ আহিছ। তোক মই আজিৰ পৰা আৰু একো নকওঁ পাই। আজিৰ পৰা তোক মই আৰু একো নকওঁ। যদি তোৰ দিয়া অনুকোচা হ'ল যে মই ভাবো তই মোক এৰি ক'তো থাকিব নোৱাৰ বোপাই। দেউতা তুমি মোক ক্ষমা কৰি দিয়া দেউতা। মই নিজৰ ভুলৰ অনুশোচনা কৰিব পাৰিছো দেউতা। মই আৰু তোমাক কোনোদিন দুখ নিদিওঁ দেউতা। তুমি মোক ক্ষমা কৰি হ'ব বোপাই, হ'ব। তই মোৰ ল'ৰাহে, তোৰ আকৌ বোপাই কিহত টকা ফুলে ঠিকেই হ'ল। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছো যেতিয়া ভণ্টি যদি লগত সুখ শান্তিৰে গোটেই জীৱনটো কটাই দিওঁ বোপাই, কটাই দিম। মাজুলী তই দুখ নকৰিবি। মই বুজি পাইছিলো মাজুলী। দাদা এদিন ঘৰলৈ ঘূৰি আহিব। এতিয়া আহিছে নহয়। দাদাক ভিতৰলৈ নি কিবা এটা খোৱাৰ ব্যৱস্থাটো কৰি দিব। অ দাদা বল, অ আজিৰ পৰা মোৰ লগত কাজিয়া নকৰো বুলি। নকৰো। যা বোপাই, যা আজিৰ পৰা কাজিয়া নকৰিবি আকৌ। যা বোপাই, যা। নমস্কাৰ, মই বিশ্বজিত ভূঞা, মই ৰুবুল বৰা, মই যোগানন্দ ভূঞা, মই প্ৰিয়াংক শইকীয়া। আমি পৰীক্ষা বুলি এখন শ্বৰ্ট ফিল্ম বনাইছিলোঁ। এইটো ছেকেণ্ড পাৰ্টটো। ইয়াৰ আগৰ পাৰ্টটো আপোনালোকে ডিছক্ৰিপশ্যনত পাব। আপোনালোকে এই শ্বৰ্ট ফিল্মখন চাব বুলি আমাৰ সকলোৰে আশা থাকিল। আৰু এই শ্বৰ্ট ফিল্মখন বনাওঁতে আমাৰ বহুত কষ্ট হৈছে। আৰু মানে ইয়াত কি বিষয়টো লৈ আমি বনাইছিলোঁ সেই বিষয়টো আপোনালোকে গোটেই সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। আৰু এই ভিডিঅ'টোত আপোনালোকে আমাৰ ইয়াৰ পাছৰ প্ৰজন্মই যাতে আৰু এনেকুৱা কাম কৰিব নোৱাৰে তাক লৈহে এনেকুৱা এটা ভিডিঅ' বনাইছিলোঁ। আৰু এটা কথা, এতিয়া যি পৰীক্ষা বাতিল হ'ল সেই পৰীক্ষাটো বাতিল হোৱাৰ ওপৰত আপোনালোকে চৰকাৰখনকো দুখ নিদিব আৰু ছাত্ৰ ছাত্ৰীকো দুখ নিদিব। আচলতে দুখ কাৰো নাই। এই ভিডিঅ'টো বনাওঁতে বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। এই সকলো ভুল ত্ৰুটি ক্ষমা প্ৰাৰ্থনা কৰিলোঁ। আমি এটা সৰু প্ৰচেষ্টা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ যাতে ইয়াৰ পিছৰ প্ৰজন্মই একো এনেকুৱা ভুল কাম কৰিব নোৱাৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব।